নমস্কাৰ বন্ধুসকল, মোৰ আৰ্ট চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া মই এখন ৰিয়েলিষ্টিক পেইণ্টিং ড্ৰয়িং কৰি আছোঁ। ৰিয়েলিষ্টিক ড্ৰয়িংখনৰ হেয়াৰখিনি মানে চুলিখিনি কেনেকৈ কৰে মই তাক দেখাম। এয়া চুলিখিনি এনেকৈ কৰি আছোঁ। প্ৰথমতে 2B পেঞ্চিল ইউজ কৰিছোঁ। চুলিখিনিৰ কাৰণে প্ৰথমতে 2B পেঞ্চিল ইউজ কৰি লাইটলি কৰি আছোঁ। মোৰ আগৰ ড্ৰয়িংবিলাকত মানে টাইম লেপছত দেখাবৰ কাৰণে বুজি নাপায় সকলোৱে, সেইকাৰণে মানে এতিয়া ভাবিছোঁ কি এনেকৈ কৰি যাম, সদায় ষ্টেপ বাই ষ্টেপ অলপ অলপ কৰি যাম। ইয়াৰ আগৰখিনি কৰা নহ'ল, সেইকাৰণে মই অকল হেয়াৰখিনি দেখাইছোঁ এইটো ভিডিঅ'ত। ভিডিঅ'বোৰ যদি চাই ভাল পায় বন্ধু বান্ধৱীসকলে, তেনেহ'লে কমেণ্ট কৰি জনাব মই কেনেদৰে ড্ৰ' কৰিলে আপোনালোকে ভাল পাব, আৰু কি কি ড্ৰ' কৰিব লাগে তাকো ক'ব কমেণ্টত। আৰু এতিয়া ইয়াত দেখিছেনে HB পেঞ্চিল ইউজ কৰি আছোঁ। HB কৰিছোঁ আৰু 2B কৰি আছোঁ। এতিয়া প্ৰথমতে লাইটলি কৰি আছোঁ। ভালদৰে মন কৰিলে গম পাব ইয়াত HB এনেকৈ এডাল এডালকৈ টানি আছোঁ। পেঞ্চিল শ্বেডিঙৰ যিবিলাকে কৰি আছে তেওঁলোকে খুব ধুনীয়াকৈ জানিব যে শ্বেডিঙত কেনেকৈ কৰে। আৰু পেঞ্চিল শ্বেডিং কৰিবলৈ যাওঁতে সদায় কি হ'ব লাগিব যে ছফ্টনেছ হ'ব লাগিব। ড্ৰয়িংটো সদায় খুব ছফ্ট হ'ব লাগিব আৰু ডিটেইলিঙত হ'ব লাগিব। ডিটেইলিং সদায় দিব লাগিব ধুনীয়াকৈ। আৰু ব্ৰাছ ইউজ কৰিব লাগিব। ব্ৰাছে কি কৰে, ছফ্টনেছ আনে। ফ্লেট ব্ৰাছ হওক বা ৰাউণ্ড ব্ৰাছত অলপ প্ৰব্লেম হয়, ফ্লেট ব্ৰাছ বেছি ভাল মিহি কৰিবৰ কাৰণে। মানে যেতিয়া ড্ৰয়িংটো মিহি হ'ব তেতিয়া ভাল লাগে চাই, আৰু ফটোৰ দৰে হ'ব লাগিব দেখিবলৈ। অলপ এতিয়া ৰিফাৰেঞ্চ মানে ফটোৰ পৰা কৰি আছোঁ যেতিয়া ফটোৰ দৰে লাগিব। ফটো চাই চাই ৰিয়েলিষ্টিকত কৰা কামটোক আৰু এটা কয় ফটো ৰিয়েলিজিম বুলিও কয়। ফটো ৰিয়েলিষ্টিক ড্ৰয়িং বুলিও কয়। হাইপাৰ ৰিয়েলিজিম আছে, তাৰপিছত চাৰৰিয়েলিজিম আছে, তেনেদৰে বহুত আছে। এতিয়া মই এইটো যিটো টনত কৰি আছোঁ ইয়াক কয় স্মুথিং। পেঞ্চিল শ্বেডিঙৰ কেইবাটাও ভাগ আছে, মুঠতে 6-7টামান আছে ভাগ। মানে টোন, স্মুথিং, ক্ৰছ হেটচিং, লাইন ড্ৰয়িং, এনেকৈ ভাগ ভাগকৈ থাকে। ইয়াত মই স্মুথিঙৰ কৈছোঁ, মানে যিটো ছফ্টনেছত আহে। পেঞ্চিল শ্বেডিঙৰ ক্ষেত্ৰত সদায় কি কৰিব লাগিব, লাইটৰ পৰা ডাৰ্ক কৰিব লাগিব। প্ৰথমতে আমি লাইট কৰি আছোঁ। এতিয়া মই HB ইউজ কৰি হেয়াৰখিনি কৰি আছোঁ। ভালদৰে চাই মন কৰিব। তাৰপিছতহে 6B বা 8B ইউজ কৰিম। এনেকৈ কৰাৰ পিছত ছফ্টনেছৰ আনিবৰ কাৰণে এনেকৈ ব্ৰাছ ইউজ কৰোঁ মই। এডাল ফিলবাৰ্ট ব্ৰাছ হয়, নাম্বাৰ 8। খুব ব্ৰাছ মাৰিব লাগিব, তেতিয়াহে মিহি হ'ব, মানে বস্তুটো ছফ্টনেছ আহিব। ইয়াতে আৰু এটা কথা আছে কি, ছফ্টনেছ আনিবলৈ হ'লে পেপাৰটোৰ ওপৰতো ডিপেণ্ড কৰে। পেপাৰটো খুব ধুনীয়া হ'ব লাগিব, মানে মিহি হ'ব লাগিব। এইখন হৈছে মই যিখনৰ এখন কৰি আছোঁ, এইখন পেপাৰখনৰ নাম ব্ৰিষ্টল পেপাৰ হয়। ব্ৰিষ্টল আল্ট্ৰা স্মুথ ব্ৰাষ্টৰ কোম্পানীৰ ইউজ কৰি আছোঁ। A4 চাইজ ব্ৰিষ্টল আল্ট্ৰা স্মুথ ড্ৰয়িং পেপাৰ অনলাইনত পোৱা যায়। আৰু পেঞ্চিল হ'ল এডাল অপ্সৰা। ইয়াৰ মই 6B কৰি আছোঁ। অলপ ডাৰ্ক আনিছোঁ চুলিখিনি, অলপ ডাৰ্ক আহিছে। ইয়াতে চালে মন কৰিলে দেখিব অলপ ডাৰ্ক, লাইটৰ পৰা ডাৰ্ক আনিছোঁ। পেঞ্চিলডাল হ'ল পেঞ্চিলডাল আৰ্টলাইনৰ হয়, অপ্সৰা নহয়। আৰ্টলাইন স্কেচ পেঞ্চিল নৰ্মেল দোকানত যিবিলাক পোৱা যায়। মই বহুত দিনৰ পৰা এডাল পেঞ্চিলেই ইউজ কৰি আছোঁ। যথেষ্ট ভাল, কিন্তু ইমান ভালো নহয়। মই মানে বিগিনাৰ্ছবিলাকক ক'ম যে এইবিলাকেই কৰিব পাৰি, কিন্তু ভাল কাম কৰিবলৈ হ'লে ইয়াতকৈ ভাল পেঞ্চিল ল'ব লাগিব। ইয়াত ডিটেইলিং কেনেকৈ আনিব লাগে দেখাইছোঁ। কেমেৰাটো চলাই নিলে দেখিব কিমান ডিটেইল দিয়া আছে। গালখনত চালে দেখিব কিছুমান চুলি একেবাৰে সৰু চুলি দিবলগীয়া হয়। পেঞ্চিলডাল সদায় জঙা হ'ব লাগিব, শ্বাৰ্প কৰি একেবাৰে জোঙা কৰি ল'ব লাগিব। বন্ধু বান্ধৱীসকলে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু
এই ভিডিঅ'টোত মই আজি বহুত দিনৰ পৰা কৰি থকা কামৰ লাষ্টৰ অংশখিনি দেখাইছোঁ। ইয়াত আইচ, লিপছ, নোজ কেনেকৈ কৰে প্ৰতিটো ভিডিঅ'তে ভাগ মই দেখাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ৰ পৰা। যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে নিশ্চয় জনাব কমেণ্ট বক্সত যে কেনেদৰে দেখাব লাগিব। যিবিলাকে ভিডিঅ' চাই শিকি আছে তেওঁলোকে খুব মন দি চালে শিকিব পাৰিব। আৰু ইয়াতো এটা কথা আছে, অকল চালেই নহ'ব আৰু নিজে প্ৰেক্টিচ কৰিব লাগিব। ৰেগুলাৰ প্ৰেক্টিচ কৰিলেহে মানে ভাল ৰিজাল্ট পাব। সদায় কৰিব লাগিব। ৰেগুলাৰ প্ৰেক্টিচ কৰিলে নিজৰ এটা মানে হেবিট হৈ যাব যে আজি মই কৰা নাই, নেক্সট টাইম মই আকৌ কৰিম, কি কৰিম, নতুন চিন্তা কৰিবলৈ শিকিব। পেঞ্চিল ড্ৰয়িং যিবিলাক কৰি আছে বিগিনাৰ্ছবিলাকক কওঁ যে পেঞ্চিল আৰু পেপাৰ দুয়োটা ভাল হ'ব লাগিব আৰু ৰেগুলাৰ প্ৰেক্টিচ কৰিবই লাগিব। এতিয়া মই এখন কৰি আছোঁ আজি 5 দিনৰ পৰা। এদিনত যিটো কৰা নাই মই, যিহেতু এদিনত কৰিলে ইয়াত যিটো ৰিজাল্ট বিচাৰিছোঁ মই, এতিয়া ইয়ালৈ মন কৰিলে দেখিব ভিডিঅ'টোত মই কি কৰিছোঁ। নিডেড ইৰেজাৰে হাইলাইট কৰি আছোঁ চুলিবিলাকত হাইলাইটটো খুব প্ৰয়োজন। পোহৰটো ধৰিব লাগিব, তাক কয় হাইলাইট, মানে লাইটটো পোহৰটো ধৰিব লাগিব চুলিখিনি, তেতিয়াহে ৰিয়েলিষ্টিক লাগিব। ৰিয়েলিষ্টিক হ'বলৈ হ'লে ছাঁ আৰু পোহৰটো খুব ধুনীয়াকৈ পৰিব লাগিব। और हिंदी कैसो कि इसको नीडेड इरेजर बोलते हैं। हाईलाइट लाने के लिए, हेयर पर हाईलाइट लेने के लिए नीडेड इरेजर चाहिए। उसको ये ऑनलाइन में मिल जाता है सस्ते में। हाईलाइट लाने से रियलिस्टिक दिखाया जाता है हेयर को। या कि कय हाईलाइट आनिबই লাগিব চুলিত, এনেকৈ লাহে লাহে মচি আৰু ইয়াৰ খুব পেশেंट হৈ যোৱাৰ প্ৰয়োজন। ज़्यादा ही पेशेंट लगते हैं सभी आर्टिस्ट को। यार पिछले टाइम लैप्सत देखाई दिছোঁ केनेকৈ কৰিছোঁ, অলপ কম সময়ত দেখাবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, ড্ৰয়িংখন অলৰেডি হৈ গৈছে। মই হেয়াৰবিলাক কৰি সম্পূৰ্ণ কৰিছোঁ। অলপ ফাইনেল টাচ দিবলৈ আছে বাকী। এনেকৈ অলপ হাইলাইট থকাবিলাকত অলপ হেয়াৰবিলাক উলিয়াই দিব লাগিব বাহিৰলৈ দুই এডাল। তো ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব সকলোৱে, আৰু কেনেধৰণৰ ভিডিঅ' লাগে সেইটো জনাবলৈও নাপাহৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নিশ্চয়। ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰিব। এয়া আগবঢ়ালোঁ আপোনালোকৰ বাবে মূল ছবিখন। ধন্যবাদ।